নমস্কাৰ প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। আজি আপোনালোকৰ আগত WagonR লৈ আহিছোঁ। 2015 হয়, 2015 মডেলৰ। তো স্ক্ৰীণত লিখা আছে গোটেইখিনি, আপোনালোকে দেখা পাইছে। খুব ধুনীয়া গাড়ী। যদি কোনোবাই ল'ব বিচাৰে তেনেহ'লে WagonR যদি বিচাৰি আছে তেনেহ'লে আমাৰ তাত আহিব পাৰে। আপোনালোকে 2014, 15, 17 এখন ষ্টক আছে বৰ্তমান। খুব ধুনীয়া ধুনীয়া গাড়ী আছে। আপোনালোকে যিখন গাড়ী আপোনালোকে 5 মাহ 6 মাহৰ ফুল গেৰেণ্টি থাকিব, এনেকুৱা গাড়ী দেখাই দিম। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব, আৰু যদি চেনেলত নতুন কৰি আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। তো এইখন চাওক, খুব ধুনীয়া। ক'ৰবাত অলপ স্কেচ আছিলে, সেইটো আমি কৰাই দিছোঁ। আপোনালোকে গাড়ীখন লৈ 1 টকাৰো কাম কৰাব নালাগে। আৰু গাড়ী যদি টেষ্ট ড্ৰাইভ দি কিবা প্ৰব্লেম পায় ক'ব, লগে লগে ফ্ৰী ছাৰ্ভিচিং পাই যাব আপোনালোকে। টায়াৰ চাৰিওটা গোটেইকেইটা টায়াৰ আপোনালোকৰ 80% আছে। খুব ধুনীয়া হৈ আছে, নতুন আহিছে। যদি আপোনালোকে WagonR বিচাৰি আছে তেনেহ'লে এইখন ল'ব পাৰিব। 2015 মডেলৰ। ইণ্টেৰিয়ৰটো চাওক, খুব ধুনীয়া গাড়ী। 6 মাহৰ আপোনালোকে ইঞ্জিনৰ ফুল গেৰেণ্টি পাব। আপোনালোকে দিনত 1000 কিলোমিটাৰকৈ চলাওক, 2000 চলাওক, 500 কিলোমিটাৰ চলাওক দিনত, আমাৰ ক'ব লগা নাই। মাত্ৰ আপোনালোকে 6 মাহৰ গেৰেণ্টি পাব। আপোনালোকে যিমান 1 লাখ কিলোমিটাৰ চলালেও, 2 লাখ কিলোমিটাৰ চলালেও আমাৰ কথা নাই। আপোনালোকে গেৰেণ্টিটো 6 মাহৰ ভিতৰত যি হ'লেও পাই যাব। ইণ্টেৰিয়ৰ চাওক, খুব ধুনীয়া, বহুত ধুনীয়া কণ্ডিশ্যনৰ গাড়ী। যদি আপোনালোকে ল'ব বিচাৰে তেনেহ'লে ল'ব পাৰিব। এইখন একদম বহুত ধুনীয়া গাড়ী। আপোনালোকে 1 টকাৰ কাম কৰাব নালাগে। VXI হয়, গোটেইখিনি আপোনালোকে ফেচিলিটি পাই যাব গাড়ীখনত। আপোনালোকে লৈ মাত্ৰ তেল ভৰাওক আৰু চলাই থাকক, একো কাম কৰাব নালাগে। বহুত ধুনীয়া হয় গাড়ীখন। যদি আপোনালোকৰ পচন্দ হৈছে তেনেহ'লে আপোনালোকে এইখন লৈ যাব পাৰিব। প্ৰাইচটো দিয়া আছে 3,55,000 হ'ব এইখনৰ দাম। 2015 হ'ব। যদি আপোনালোকৰ ভাল লাগে, মোৰ নাম্বাৰটো স্ক্ৰীণত আহি আছে, তাতে আপোনালোকে ল'ব পাৰিব, ফোন কৰিব পাৰিব। নহ'লে বা আপোনালোকে Sono অটো এজেঞ্চি, বাইহাটা চাৰিআলি, আমাৰ মঙলদৈ ৰোড, বাইহাটা চাৰিআলি পুলিচ পইণ্টৰ পৰা 2-3 মিনিট আহিলে আপোনালোকে থানাখন নাপাওঁতে পাই যাব। গাড়ীৰ আপোনালোকে একোৱে আৰু গাড়ী চাবই নালাগে, ইমান ধুনীয়া হৈ আছে, পচন্দ হ'বই গাড়ী। চাওক, মই এবাৰ দেখাই দিছোঁ। এইটো 4 পাৱাৰ উইণ্ডো পাই যাব। চাই লওক, টিপ টপ কণ্ডিশ্যনত থকা গাড়ী। আৰু ইঞ্জিনৰ কথাটো ক'বই নালাগে, কিলোমিটাৰটো চাওক, আপোনাৰ ৰানিং একদমেই কম হৈ আছে। মিউজিক চিষ্টেম কোম্পানীৰ লগত AC ৰানিং হৈ আছে। এইটো চাওক, 58,000 চলিছে, 58,000 কিলোমিটাৰ চলিছে, একো ৰানিঙেই নহয়। আপোনালোকে চেক কৰি ল'ব পাৰিব। ইয়াৰ পিছত মই ইঞ্জিনটো দেখাম, এফ্ৰন দেখাম, ইঞ্জিন দেখাম। তাৰ আগতে আপোনালোকে ছাইডৰ ফালে চাই লওক, খুব ধুনীয়া হয়। এতিয়া ইঞ্জিনৰ আগত মই এফ্ৰনটো দেখাম। ফাৰ্ষ্ট যিটো গাড়ীখনৰ মেইন পাৰ্ট হয় গাড়ীখনৰ, এইটো চাওক, এফ্ৰনটো হয়। এইটো চাই ল'ব, এইটো চিল্ড আছে, এইফালে এইটোও চিল্ড আছে। এই দুটা চিল্ড থাকিলে গাড়ীখন একদম পূৰা, আৰু আপোনালোকে টেনশ্যনে ল'ব নালাগে। এইটো চাওক, মই একদম ওচৰৰ পৰা দেখাই দিছোঁ। টাইম লৈছোঁ অলপ আপোনালোকৰ পৰা, কিন্তু গাড়ীখন ভালদৰে দেখাইছোঁ। আপোনালোকে দূৰৰ পৰা আহিলে যাতে তেনেকৈ ছেইম কণ্ডিশ্যনত পায়। এইটো চাওক, ট্ৰেফিক কভাৰ, যোনটো ইঞ্জিনৰ কভাৰ, সেইটোত ৰেঞ্চ ইউজ কৰা নাই। আপোনালোকে চাব পাৰিছে, ৰেঞ্চেই ইউজ কৰা নাই। আপোনালোকে আহিলে দেখা পাব, যিখন গাড়ী ইঞ্জিনৰ ওপৰৰ কভাৰটোৱে খোলা নাই এতিয়ালৈকে। তো আপোনালোকে বুজি পাইছে কিমান ধুনীয়া হৈ আছে গাড়ীখন। আমি গাড়ী উঠোৱাৰ আগত বহুতবাৰ চাই কেনেহে আনো, লাগে গাড়ী আমি কিনি নানোৱে সেইখন। তো এইটো চাওক, এইবিলাক বহুত ধুনীয়া গাড়ী। যদি আপোনালোকৰ পচন্দ হয় তেনেহ'লে আপোনালোকে লৈ যাব পাৰিব। 3,55,000 এইখন। তো আৰু আছে আমাৰ তাত WagonR, আৰু আছে 2014। তো সেইবিলাকো মই ভিডিঅ' দেখাই থৈ দিছোঁ, আপোনালোকে চাব পাৰিব। আৰু এখন আহিছে 2017, সেইখনো আপোনালোকে ল'ব পাৰিব। তো মই দেখাই দিছোঁ, এইখন ইয়নো আছে, ইয়নখনো এভেইলেবল আছে বৰ্তমান। 2012 স্পৰ্টছ হয়। তো মই এবাৰ দেখাই দিছোঁ, আপোনালোকক চাই ল'ব। তো গাড়ী আছে আমাৰ তাত বহুতকেইখন। এইখনো আছে 2014 WagonR। তো এইটো চাই লওক। যি গাড়ী লাগিলেও আপোনালোকে বৰ্তমান পাই যাব, আমাৰ তাত আছে ষ্টকত। অমনি ভেন লাগিলেও বহুতেই বিচাৰে, তো অমনি ভেনো আছে। যদি আপোনালোকে ল'ব বিচাৰে, মোৰ নাম্বাৰটো আছে, নাম্বাৰত আপোনালোকে হোৱাটছআপ কৰিব পাৰে।
হোৱাটছআপ কৰি দিলে হ'ল। মই গোটেইখিনি ডিটেইলছ আপোনালোকক ফটো ভিডিঅ' যি লাগিলেও আপোনালোকক দি দিম। তো চাই লওক, যদিহে আপোনালোকৰ পচন্দ হয় তেনেহ'লে আপোনালোকে আহক আৰু যিকোনো গাড়ী আপোনালোকে ল'ব পাৰিব। গাড়ী চব গাড়ীৰে আপোনালোকে গেৰেণ্টি পাব। আৰু যদি চেনেলত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব।